নমস্কাৰ, এই ভিডিঅ'টোৰ যোগেদি আজি দেখুৱাম আপোনালোকক ভোটাৰ কাৰ্ড অনলাইন অৰ্থাৎ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেইটো দেখুৱাব ওলাইছোঁ। পোনপ্ৰথমে যাব লাগিব প্লে ষ্ট'ৰত। প্লে ষ্ট'ৰত এটা এপ ডাউনলোড কৰি ল'ব। প্লে ষ্ট'ৰত গৈ পিনি চাৰ্চ কৰি দিব ভোটাৰ হেল্পলাইন বুলি চাৰ্চ কৰি দিব। ভোটাৰ হেল্পলাইন বুলি চাৰ্চ কৰি দিব হেল্প। এইটো এনেকৈ আহি যাব। এই লগটো চাই ল'ব। এইটো মই ইয়াত ডাউনলোড কৰি থোৱা দেখি এনেকৈ আহিছে। অ'পেন কৰি দিম। মই এতিয়া অ'পেন কৰি দিব। এনেকৈ অ'পেন কৰাৰ লগে লগে এনেকৈ এখন পেজ খোল খাই যাব। প্ৰথমে ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব যদি নতুন হয়। ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ আহি যাব। নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। তাৰপিছত নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ৰেজিষ্ট্ৰেশ্যন ইন ইণ্ডিয়াত ক্লিক কৰিব। তাৰপিছত এনেকৈ আহিব। তাৰপিছত লেটছ ষ্টাৰ্টত ক্লিক কৰিব। তাৰপিছত ইয়াত এটা মোবাইল নাম্বাৰ দিব। চেণ্ড OTP-ত ক্লিক কৰিব। মোবাইলত এটা OTP যাব। সেই OTP-টো ইয়াত দিব লাগিব। মই পাই গৈছোঁ এইটো এতিয়া 5 725 ভেৰিফাইড ক্লিক কৰি দিব। ভেৰিফাইড ক্লিক কৰি দিলে এনেকৈ আহি যাব। আই এম এপ্লাইং ফৰ দ্য ফাৰ্ষ্ট এপ্লাই কৰিলে ইয়াত তেনেকৈ চুব। তাৰপৰা নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰাৰ লগে লগে চিলেক্ট ষ্টেট ক্লিক কৰিব। চিলেক্ট আছাম। ডেট অফ বাৰ্থ ক্লিক কৰিব। এনেকৈ কেলেণ্ডাৰখন আহি যাব। এনেকৈ আহি যাব। ডেট অফ বাৰ্থ এনেকৈ আহি যাব। এইটো জানুৱাৰী। মই ক্লিক কৰিলোঁ। ডকুমেণ্ট কি ইয়াত দিব পাৰিব। বাৰ্থ চাৰ্টিফিকেট দিব পাৰে, আধাৰ কাৰ্ড, পান কাৰ্ড। মই বাৰ্থ চাৰ্টিফিকেটত ক্লিক কৰিছোঁ। ইয়াত আপলোডটো আহি যাব। গেলাৰীত যাব। এনেকৈ গেলাৰীত যোৱাৰ লগে লগে এনেকৈ আহি যাব। মই বাৰ্থ চাৰ্টিফিকেট ক্লিক কৰি দিছোঁ।